তো হেল্ল' গাইজ ৱেলকাম টু মাই নিউ ব্লগত আপোনালোকক জনালো থাক তো গেছ টাইম এতিয়া মোটামুটি 8টাই বাজে আৰু ভ্লগ আজি ৰাতিৰ পৰা আৰম্ভ কৰিলোঁ কৰিলোঁ কি কথা মানে আজি এটা বিগেষ্ট খানা বজাই আছে তো সিদিনাও খাইছিলোঁ তো আজিও দুটা বাইদেউ আজি অকলে মই মানে আমাৰ ঘৰৰ বৌ দাদা বাকী যিটো ফেমিলি আছে আমাৰ মিনি ফেমিলি তো সেইটো বিয়াত গৈছে তো মই আছোঁ তো আজি খানাটো হ'বই নে তো সেইটোৱেই তো খানা এটা খাব লাগিব তো মাংস আনিব গৈছে তো চব দেখাই আছো অপাৰে না আমাকে মনটো বেয়া মোবাইলটো ইমান অতদিনে চলালোঁ 7 মাহ সিহঁতে চুইচ অফ মানে হ'বা নিদিলোঁ কালি চুইচ অফ হৈ গৈছে চাইচোন খা এতিয়া চুইচ নাই কিমান পইচাহে দম সেইকাৰণে থৈ দিছোঁ এনেকৈ কেদাৰনাথত যোৱাৰ আগত ভাল কৰি ল'ব লাগিব অলপ কিবা কিবি যিহেতু কেদাৰনাথত যোৱাৰ কথা ওলাইছিয়ে তো কেদাৰনাথ আৰু কেইমাহ মানুহ পাছত যায়ে আছো তো জুলাইৰ মাহত যোৱা কথা আছে ফাইনেল কৰিছোঁ পইচা পূৰা ৰেডি কৰি আছোঁ মই তো যদি বাবাই নিয়ে যামে পইচা কিন্তু যেতিয়া ৰেডি ক্লিয়াৰ কৰিম যদি বাবাই নিবা লাগিব না তো সেইটোৱেই তো আমি ওলাই গ'লোঁ যদি বাছখন নাহে কিহত যাম ঘৰততো এতিয়া নাহিব লাগিব তো সেইটো নহয় যেনেকৈ কি নহওক জুলাইৰ মাহত যামে ড্ৰিম পূৰণ কৰিমে আজি মোটামুটি 4 বছৰ বা 4 বছৰ 3 বছৰ আগত কৈছিলোঁ যে মই কেদাৰনাথ যাম আৰু নাযাওঁ যাব নোৱাৰোঁ যদি পাগলা উঠি যাম তো সেইকাৰণে কৈছোঁ যামে পইচা জমা কৰিম পইচা পানী কৰিম তো কেদাৰনাথ যামে হাৰাৰ মাৰিম খানা ৰেডি হৈ গ'ল এবাৰকে ৰহুন আছে চেলয় কেনেকুৱা ঠিকে এবাৰ কি হ'ব পাৰিছে এইটো বগলী সিহঁতে কিবা বুলি কয় পাৰি গ'লো আৰু তই এবাৰকে বেলেগ বুলি কয় কিবা তো ঠিকে ৰেডি হৈছে মাংসটো গেল তো মাংসটো এবাৰকে ৰেডি হৈছে বিলাহী হৈছে ঠিকেই বহি গৈছে এইটো মানে খানা চানা মানে মাংসটো আনিলে মই নুগুছোঁ এখিনিতে অলপ ৰখি থাকোঁ মানে প্ৰচেছ গ'লে চাই থাকোঁ কেনেকুৱাকৈ মানে ক'ৰবাত ভাজা হ'ল পুটুককৈ মুখত এক পেষ্ট মাৰি দিলোঁ তো সেইটোৱে চব আপডেট দি আছোঁ এই লাইট নজলা আজি তই বাকী ফ্ৰিজ চাব পাৰে অকল চব্জি বেলেগ একো নাই সেয়া এতিয়া মাংসৰ আঞ্জা বহি গ'ল আপুনি থোৱা গৈছে বেলেগ অফিচাৰে গম নাপাওঁ তো বিলাহী আছে আলু অমিতা দুটা ৰান্ধনি লাগি গৈছে নে কি দুটা ৰান্ধনি অঁ ঠিকেই তাৰপৰা এটা ৰান্ধি আছে যোনে মাই গ'ল নেকি নাই যোৱা নাই আছে তো ঠিকেই খাব লাগিব নেকি আৰু এবাৰ ৱাইফাই আছে মানে টেনশ্যন নাই এবাৰ টিভিটোত কানেক্ট কৰি লওঁ মই মোৰ ভ্লগ গ'লে ইয়াতে চাম তো এতিয়া গান বজাম ধুনীয়াকৈ তুম তেনে তোৰ সেই গ'ল এতিয়া গান বজাম অলপমান দেৰিকৈ মানে কেছটো কি মোক ৱাইফাইৰ পাছততো নেদে হয় মই জানো মই হেঁচৰা বুলি কিন্তু মই কালেক্ট কৰিছোঁ বাছত টকাৰ পাৰে তো সেইটোৱেই তবে চাব পাৰে হাত অৱস্থা নহয় গৈছেচোন কি এইগিলা সেই বদলিছোঁ আৰু বাকী মই কথা কওঁ মই মানে এতিয়া ডিপ্ৰেশ্যনত আছোঁ অলপ আপি চিপিৰ ওপৰত অলপ সেই হৈছে তো টেনশ্যন নাই এইগিলা আপিনে মিলি যাব টেনশ্যনটো নাই এখন আপি ভাল পাওঁ মোক সেই নহয় সেইও এটা কথা বাকী আপিৰ কথা নলওঁ তো যাই থাকোঁ আন্ধাৰ ভৰিলৈকে লাইটটো জ্বলাই দিওঁ আৰু যিটো হাৰত ঠাণ্ডা পৰছি আৰু যিটো হাৰত গৰম পৰছি ফেন নোহোৱাকৈ চলিব আহিছে মৰি যাব লাগিব মৰি মাংস আৰু এনেকৈ চাউলটো বনাইছোঁ তেনেকৈ মই দিনত দালি বনাইছিলোঁ কালিৰ হালধি দিয়া নাছিলোঁ সেইকাৰণে কালাৰে তবে ৰৈ গৈ আৰু গতিকে পানী চানী আছে আৰু 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 এভাগে তুম তেনে ইগনোর মই নাখাওঁৱে বস্তু উঠি লাগি গৈছে মানে খাব লাগে হাতটো কেইটামাতে গৈছে আৰু এটা মুগ দালি মই বনাইছিলোঁ দেহ হৈছোঁ একবাৰ কি একো চেঞ্জ নাই তাৰ পিছবাৰ গৈছে জ্বালা ধুনীয়া দেই এইটো মাৰি দিব তো এইটো সৰু বিলাহী আৰু পিঁয়াজ আছে এইটো জ্বালা তো ভাত চাত বাঢ়া গৈছে ধুনীয়াকৈ মাংসটো আহি আছে কেনাই হে আৰু টিভিটো লগাই দিয়া গৈছে এতিয়া মানে অলপ ইউটিউব চা ঠিকেই যেটা খাব লাগিব ভাতটো আৰু বাকী এইটো মাংস লাষ্টৰ লুক কেনেকুৱা ৰান্ধনি কেনেকুৱা ঠিকেই আৰু এবাৰ গান বাজি আছে আৰু গেছ ভাত চাত খাই গিলিয়াত দিলোঁ আৰু টাইম এতিয়া মোটামুটি 12টামান বাজিল চাইচোন এই ভগৱান শপত গাইছে 11:50 মান হ'ল ভাত চাত চাই পেট তালাটো মাৰিব আহিছোঁ ৰ মানে দাদা কোনো নাই অন্যদিনা দাদাই মাৰে তো আজি মোৰ পালা বসছি
তারা তো মারল সাইফে কোন তো বা আছিল বাল ভয় ভুলে গেল আর বাকি তালা চালা মারি গিলি আর মানে অলপ ভয় লাগে আগত দেখি বাগান আছে চাবাত বাগান তো ঠিকেই চব ৰেডি কৰিলোঁ এতিয়া মানে পানী চুইচটো দিলোঁ অলপ পানীটো অলপ বুৰি থৈ যাওঁ তালাটো এটা নাই হেতে এটা আছে এটো এটা আছে এটোও মাৰিল চব খেৰা মেৰা হৈ গৈছে ভাল লাগে ৰস সেইটো তালা মাৰিল ৰ तू अब तूने आता है इस रोज इंतजार सुने हम नहीं तो कल है तुम टहने आओ तुम टहने आओ तुम टहने आओ ते तुम टहने आओ दिबा লাগব গাইস লাইভটোত তেতিয়া এই এটা তো ৰাতি প্ৰায় 12:40 মিনিট আৰু তারপরে মরিং কি দিছো কে দিছো এসব ফ্যান কি গরম বাল এটা উষ্ম গরম গুড নাইট কেটার ভিডিও আইব টেনশন করবে না